ইটোৱে নেকি বকাসুৰটো যোনটো নেকি আপি জগতে কান্দৰা আছিল স্কুলত। স্যার কি ভাবি আছে ইমান নাভাবো দিয়ক একেবাৰে মৰা গৰুটো হেন পায়। নাই ৰবা এই মানে সিদিনা মাষ্টৰ এটা কৈছিল ই বোলে এশৰ ভিতৰত এশ পাইছে। বাপৰে মইতো শুনি ভাল লাগি গৈছে। মই ইমান পোৱা নাই, মই এশৰ ভিতৰত 24 পাইছিলো। তেতিয়াহ'লে ভালে কথা, আপুনি বহুত স্মাৰ্ট। মাক কয় মাকৰ মোচান নাচাইগে গাড়ীটো হেন পায় আৰু মোক ইনচাল কৰিব আহিছে মাক চাই। মোচান নাচাকে মাষ্টৰৰ ভাবি থাকাতে সময় যাব নেকি। সাদাৰ মই গণিত নপঢ়ো, অসমীয়া পঢ়িম অসমীয়া। ৰখাই তেওঁৰ গণিত পঢ়াব জানিলে গণিত পঢ়াব। মই সেইটো কৈছিলো নাংগে ধকাৰীটা টিউচন দিব, ইয়ে খেলৰ গাতা বৰ গোটাই। হেই তই একো নাজনা, যা যা ইয়াৰ পৰা যা, আমি একেলগে চাদা খোৱা মানুহ। এতে চলি চাদা খোৱা শিকাব দি, যি কৰা কৰি থাক, মই যাওঁ। আজি ভাত পানী একো নাপা, পাকঘৰ বন্ধ। কেলা এক মাটি ভুলে কৰিলো নেকি, এই বাদ দি যি হয় হ'ব দি। দুটা সপা আকৌ চাইলেণ্ট হৈ গ'ল, কথাটো কি বা? তই কিন্তু মোক সাধু কথা পঢ়াব লাগব, গণিত চণিত নপঢ়ো মই। চালা নাও তাৰ মুখখন নাহান পায় আৰু সি সাধু কথা পঢ়ে। মাৰে এক কোনোবাই মুখত লাঠি মাক চাই মাৰে। বাৰু একো নাই, পইচা কিমান লাগব আপোনাক? এনেই 25 লওঁ, চলিটোৰ মুখখন চাই 2000 টকা দিলে হ'ব যা। লাগে 10 টকা বেছিকে দিম, যাতে চলি ভালকে বহি থাকে। পঢ়িবে নাংগে, বহি থাকলি হলি। আপনি কি কয়? আপনি 11 নম্বৰ 10টা মাষ্টৰক খেদছি। টেনচনে লবা নাংগে, মোৰ হাতত পইচি হয়। কিমান চলি IS SI কিবা হৈছে আৰু। ইমান ডাঙৰে একো বলবা নালগে, কিবাকে ঠেলাখন চলাব পাৰলি হ'ল আৰু ই। তেতিয়াহ'লে মোৰ তাত টিউচন কে দিছি, ঠেলা আল্লাহ তাত টিউচন দিয়ক। মই যে গোটেই ঠেলা চলাইছিলো আৰু ইজন যে ফেনচান স্কুলৰ মাষ্টৰ গমটো পাৱা নাই। নাই 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 এনে কৈছো, অলপমান জিনটোত থৈ দিয়া ধেমালিটো কৈছো আৰু বেয়া পাব নালগে দি। আৰু আপুনি আৰু কি মানুহ নাজানো নেকি? বহুত কথা পাতলো, পিছে আপুনি কালিৰ পৰা আহি যাব কিন্তু দেই। অ'কে। মানে কি জানে না বাবু, তাৰ পৰা যাচোন। মানে আপুনি পঢ়িব নাংগে, জাষ্ট আপুনি বহি দিলেই হ'ল, একো এটা কাম কৰিবে নেদে। ইমান উৎপাত চলিৰ। পইচাটো পামেই, চলিৰো ইমান পঢ়াত আগ্ৰহ নাই। মালটো সুধিব পাৰি ই বন্ধু বুলি। কেলা সদায় সদায় কিমান আৰু কিনি খাম। কেলা এক যদি পাকৰাব পাৰিলে হয় নে মাক চাই, লাইফটো জিংকালালা হৈ গেল হয়। গধূলি গধূলি আপুনি এই পিংটো কৰে নেকি? আপনিও কম বস্তু নহয় দেই একেবাৰে, মালটো মাগুৰ। বাৰু যিয়ে নহওক, একদিন আপুনি নিব, একদিন মই আনিম। একদিন তই, একদিন মই, একদিন মই, একদিন তই, আকৌ একদিন মই, আকৌ শনিবাৰে মই। এই কি হৈছে কি হৈছে, থোৰা কাৰো যুদ্ধ লাগছে নেকি? তাইক নে চাগে আৰু মোৰ ভিতৰৰ পৰাও কামেৰি বেয়া নাই মাক চাই। তই তেন যা, কালি পাল্লা তোৰ কিন্তু হা। এই মনে মনে কালি মই লৈম হা। কি এতে ৰখিছো বাৰান্দাত, আপোনাৰ মেটেলটো লৈছো, জলদি আহক। গধূলি একেলা কুকুৰ চুকুৰে ভোক ভকে আছে, ভয় লাগে একা। বাপৰে আহি পালাকে, আপুনি কিন্তু মস্ত টেংকি, ৰবক যাই আছো। বাবুৰ ৰুমে যি পঢ়ি থকা যে, পঢ়াত বোলে হাক দিব নালাগে। তুমি এটা কাম কৰা, সাধু কথা পঢ়ি থকা মই শুনি আছো নে কি? মই যি পঢ়িম তাকে শুনি থাক। ই পঢ়ে মানে অলপমান মই লেপটপত চিনেমা এখনকে চাওঁ ৰ। ছাৰ বেছি একো চেনি খোৱা টাইপ চিনেমা নাচাব, সেনেকুৱা চিনেমা চানি একো চাবি আপোনাৰো চেনি খাওয়া লাগব। বেছি চেনি খালি আকৌ কি হয়, চুগাৰ হয়। মাক চাই এনেই নিচে হৈ আছে, তাতে ই ফেক ফেকে থাকে। পঢ়ি থাক। কেলা ই লেপটপটো চাৰ্জ নোহোৱা কৰিলে মই গেম কেনেকে খেলাম? ৰ মাক চাই কিবা হবে ৰ। ছাৰ 5-7 গুণ কিমান নো? 5-7 গুণ 63। চালা ই ধকাৰী এটাই মুচলটোক এই পঢ়ি আছে 5-7 গুণ 63। ৰ মাক চাই দি আছো ৰ। বাহিনীৰ কোপ খাবোনে এৰ পৰা নহা হব। বোলো কোপ খাওয়াচ্ছে কি, নহা হওয়াই ভাল। পাই বাপে গৈ তোৰ বাপে গৈ। মই কি ঘন্টা জানো বাপে গৈ? কি উৰ্মিল কি হল? মাক চাই তই কি হল মাৰবি আহিছে, তোক আজি মেখলা গলত দেৱা আহ।